কি খবৰ? মই দীপামণিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি আমি গছৰ তলত বহি আছোঁ। মোৰ ল'ৰা দুটা খেলি আছে আৰু বাইৰ ছোৱালী দুজনী আহিছে। ৰাস্তাত বহি আছোঁ গোটেইবিলাকে। গৰমত ভিতৰত থাকিব নোৱাৰোঁ, ইমান গৰম পৰিছে। গতিকে ৰাস্তাৰ এইখিনি ঠাইতে আমি প্ৰায়ভাগ সময় কটাওঁ। ভাল লাগে। গোটেই চাৰিওফালে গছে আৰু সন্মুখত এখন পথাৰ আছে। কেতিয়াবা দেখুৱাম বাৰু। এতিয়াতো কাতি মাহৰ সময় আছে, আঘোণ মাহত ধান পকিব। ঘৰৰ পৰাই গোটেইখিনি ধুনীয়াকৈ দেখে। ওপৰত আছে বাগান আৰু সন্মুখত আছে পথাৰ, বাঁহগছ আছে। কেতিয়াবা নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ দেখাম মোৰ চাৰিওফালৰ পৰিৱেশটো। সকলোৱে আহি কয় যে ইমান ধুনীয়া ঠাইখিনি, একদম ঠাণ্ডা। কিন্তু ঠাণ্ডা হয়, আমাৰ ঘৰটো মানে এটা নিজান জেগাত আছে আৰু কেতিয়াবা মানে মানুহৰো বহুত প্ৰয়োজন হয়। অকলে আছোঁ কাৰণে দিগদাৰো হয়, কিন্তু গৰম দিনতো থাকি ভালেই লাগে। গছৰ মাজত নিঃশব্দ, গাড়ী চাড়ীৰ শব্দ ইমান নাপাওঁ। ঠাইখিনি থাকি ভালেই। চাই থাকিব, মই দেখুৱাই থাকিম। আৰু ভিডিঅ'টি কেনে পালে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি দুপৰীয়া সাজত কচু আৰু মাছ খাম। কচুখিনি মই এতিয়া বাছি ল'লোঁ আৰু আনফালে মই কেৰাহীত মাছকেইডোখৰ ফ্ৰাই কৰি লৈছোঁ। মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহী এটাত মই পিঁয়াজকেইডোখৰ ভাজি লৈ অলপ ৰঙচুৱা হোৱাত আদা, নহৰু, জলকীয়া আৰু মছলা একেলগে মই ভাজি কচুখিনি দি ভালদৰে লৰাই সিজিব দিলোঁ। যেতিয়া সিজি আহিলে মই পানীখিনি গৰম পানী দিছোঁ। গৰম পানী দি ভালদৰে উতলাত মই ঘুটনি দি মাছকেইডোখৰ তাতে দিছোঁ আৰু এতিয়া ভালদৰে উতলিব দি লাহেকৈ সিজি আহিলে মই নমাই ৰাখিলোঁ। হৈ গ'ল কচু আৰু মাছ। আমি খাই বৈ আজৰি হৈ এতিয়া বাৰান্দাত গোটেইবিলাকে, মোৰ সৰু বাই হয় এজনী, কালি ৰাতি হ'ল আহি পোৱা। গতিকে আজি ইহঁত দুটাৰ, মোৰ ল'ৰা দুটাৰ লগত খেলিছে। ভাল লাগে, ইমান দিনৰ মূৰত আহে, লগ পাওঁ, একেলগে কটোৱা আগৰ কথাবিলাক পাতি পাতি কেতিয়া ৰাতিটো মানে আধাখিনি পাৰ হৈ যায় আৰু নক'লেওতো বুজি পায়েই। ভিডিঅ'বিলাক চাই কেনে পায় অলপ জনাব। আজিলৈ ইমানতে সামৰোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।